অম্বুবাচী মেলা তো ওচৰতে থাকি যদি আমি মা কামাখ্যালৈ নাহোঁ কেনেকৈ হ'ব নহয় জানো। তো আজি আহিলোঁ আমি অম্বুবাচী মেলা চাবৰ কাৰণে মা কামাখ্যা দেৱালয়লৈ। আৰু এয়া চব মানুহ পূৰা ভিৰ লাগি আছে। তো আপোনালোকক দেখুৱাম গোটেইখিনি ভিতৰৰ পৰিস্থিতি, মানুহ কেনেকুৱা হৈছে, মানে বহুত মানুহ। আৰু 9টা বজাৰ পিছত ইয়াতে সোমাব নিদিয়ে, বন্ধ হৈ যায়। তো সেইকাৰণে 9টা বজা আগতে আপোনালোকে আহিব, তো তেতিয়া সোমাব পাৰিব। তেতিয়াহ'লে ব'লক, আমাৰ ভাস্কৰ দা ক'লৈ গ'লগৈ? এইফালে ভাস্কৰ দা কেনেকুৱা? কেনেকুৱা মজা, জোচ 2 ঘণ্টা ব'লক গৈ থাকোঁ আমি ওপৰলৈ। তো এডাল পিন্ধি ল'লোঁ, এতিয়া ভাল লাগিছে। জয় মাতা দি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। এইফালে চাওক 2টা ৰাস্তা আছে, এটা এইফালেতো যাব পাৰে, শ্বৰ্টকাট হয়। শ্বৰ্টকাট মানে শ্বৰ্টকাট নহয় বিশেষ তেনেকৈ। মানুহ চাওক না কেনেকুৱা ভিৰ লাগিছে, পূৰা ভিৰ লাগিছে মানুহ। আমাৰ আগত গৈ আছে শংকৰ আচাৰ্য হয়, এইজন দেখিছে, এইজন গৈ আছে। তো পূৰা পুলিচ গাৰ্ড লৈ পূৰা গৈ আছে ধুনীয়াকৈ। মানুহ চাওক না কিমান ভিৰ লাগিছে। ৰং বেৰঙৰ ৰঙীন জয় মা কামাখ্যা। চাওক কিমান বয়সস্থ মানুহবোৰ আহিছে, ইমান পাহাৰৰ ওপৰত। আৰু পূৰা বজাৰ চলি আছে। তো ইয়াতে আমাক এতিয়া ৰখাই থৈ দিছে। মানুহবিলাক সিফালে খালী হ'লে ইয়াৰ পৰা সোমাব দিব। আকৌ দেখিছে ইয়াতে ৰখি আছোঁ, এতিয়া যাব দিলে যাম আৰু ঘূৰাই যাব মানুহবিলাক পূৰা। তো আমি আহিলোঁ, পূৰা ভিৰ, বেৰিকেড লগাই থৈ দিছে। আমাৰ ভাস্কৰ অকণমান চিনাকি আছিলে, তো ইউটিউবৰ পৰা বহুতখিনি চিনাকি ওলাই যায়। তো সেইটো কাৰণে সোনকালে আহিব পাৰিলোঁ। আৰু বাবাজী আহি আছে, বাবাজীৰ লগত আমি একেলগতে আহি আছোঁ। আমি পালোহি এতিয়া মেইন কামাখ্যা মন্দিৰ, মেইন কামাখ্যা মা মন্দিৰ। আমি সোমাইছোঁ আৰু এতিয়া আৰু ভিৰ চাওক আপোনালোকে কিমান ভিৰ লাগি আছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ? খাতাৰনাক ভিৰ ফাইনেলি পালোহি মা কামাখ্যা আশীষ ল'বৰ কাৰণে। আৰু এয়া আমি উঠিম আৰু এতিয়া প্ৰৱেশ দ্বাৰত। ফাইনেলি আমি মেইন দুৱাৰ পালোহি। এখন কি ধুনীয়াকৈ আলু সজাই ৰাখিছে। ভিতৰত কি ভিৰ, মানে বহুত ভাল লাগিছে মনটো আজি। আৰু আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, যিমানখিনি পাৰোঁ কষ্ট কৰি আপোনালোকক বহুতখিনি দেখালোঁ। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু এইফালে চাওক অম্বুবাচী মেলা আপোনালোকক কিছু দৃশ্য দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এইফালে চাওক মানুহৰ ভিৰ পূৰা লাগি আছে। আমি ইয়াতে বেছি দেৰি নাথাকোঁ, ইয়াৰ পৰা ওলাই যাম।
কিমান ভিৰ লাগি দেখিছেনে পুৰা একদম ঠাচ খাই আছে মানুহে চক পুৰা ফুলেৰে সজাই ৰাখিছে ইমান ধুনীয়াকৈ দেখিছেনে ইয়াতে হোটেলো আছে হোটেলো থাকিব পাৰিব আৰু হোমষ্টেও আছে হোমষ্টে বহুত আছে হোমষ্টে থাকিব পাৰিব ধুনীয়াকৈ এইবোৰ দেখিছে হোটেল পূৰা দোকান আছে আৰু বহুত ভিৰৰ মাজে মাজে আহি আছোঁ আমি চেণ্ডেল লাগিছে নাই কাৰ চেণ্ডেল ক'ত পৰি আছে কোনো গম নাপায় আৰু থেংক ইউ আৰু এইফালে পুৰা লাইনত লাগি আছে মানুহবিলাক পুৰা ভিৰ দেখিছে धीरे-धीरे चलते रहिए काफी दूर जाना है আমি এজন পূজাৰীৰ সহায়ত মানে মন্দিৰৰ যিজন মেইন পূজাৰী হয় তেখেতে আমাক বহুতখিনি সহায় কৰিলে মানে আমাক শ্বৰ্টকাট ৰাস্তা উলিয়াই দিলে নহ'লে আমাৰ জোতা নাপালোহেঁতেন আজি খালী ভৰি আহিব লগা হ'লহেঁতেন মানে কাৰণ জোতাযোৰ মানে আমি বহুত ওপৰত মানে থৈ আহিছিলোঁগৈ সেইটো কাৰণে আৰু পূজাৰীজনৰ কাৰণে আমাৰ বহুত হেল্পখিনি হেল্প হ'ল মানে এইটো একচুৱেলি ইউটিউব আপোনালোকে সহায় কৰিব আমাৰ ভাস্কৰ দাক ছাপোৰ্ট কৰে বাৰু আমাকো কৰিব লগা ঠিক আছে তো আমি পূজাৰীজনৰ ঘৰতো সোমালোঁ আৰু মেইন যিখন মানে আপোনাৰ মা মন্দিৰৰ যিখন মেইন কাপোৰখনৰ কাৰণে মানে বহুত মানুহ মানে বহুত দূৰৰ পৰা মানুহ আহে সেই কাপোৰৰ অকণমান টুকুৰা এটা পাবৰ কাৰণে তো সেই কাপোৰখন আমি 27 তাৰিখে আকৌ আহিম মানে পূজাৰীজনে আমাক 27 তাৰিখে মাতিছে তো আমাক অলপ কাপোৰ দিব তো আমাৰ ভাগ্য একমাত্ৰ ভাগ্য বুলি ক'বলৈ গ'লে আমাৰ ভাস্কৰ দাৰ কাৰণে হৈছে ভাস্কৰ দা চিনাকি আছিলে পূজাৰীজন তো খুব ভাল লাগিলে আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে হৈছে এইখিনি তেতিয়াহ'লে আমি ইয়াৰ পৰা যাওঁ আৰু বহুত ভিৰ আমি শ্বৰ্টকাট মাৰিলোঁ আমি আহি আছোঁ এতিয়া নৰকাসুৰ ৰাস্তাটো শ্বৰ্টকাট আৰু যিফালে আমি মেইন ৰাস্তা দি আহিছিলোঁ মানে পুৰা ভিৰ পুৰা জাম লাগি আছে তো সেইটো ৰাস্তাত পচিবলে নহয় মানে সোনকালে পোৱাটো তো আমি শ্বৰ্টকাট মাৰি দিলোঁ তেতিয়াহ'লে গাইজ বলক গৈ থাকোঁ আৰু ফাইনেলি আমি গেটখন পাই গ'লোহি যেনে তেনে পালোহি আৰু তো এতিয়া যাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি যাব পুনৰ আনি ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ আজিলৈ বাই বাই গুড নাইট জয় মা কামাখ্যা